हेलो गाइस কি খবৰ সব ভালে আছে না আমিও ভালে আছো আপোনালোক ভালে খলে থাকক মাস্ক সাক্স ব্যৱহাৰ কৰি থাকক স্যানিটাইজ ইউজ কৰি থাকক ধুনিয়াকৈ আকৌ এবাৰ আপোনালোক সকলোকে আমাৰ গাঁওখনৰ পৰা বহুত মৰম যাচি আজি ভিডিওটো আৰম্ভণি কৰিবলৈ গৈ আছো গতিকে ভিডিওটো স্কিপ নকৰি ধুনিয়াকৈ চাই থাকক বলক আজি ভিডিওটো আৰম্ভ কৰো বলক You were sweet and looking like you care, boy. That was hard to find. I caught feelings, how could these feelings? I caught feelings, how could these feelings? I wrote the idea by Golo. Port Blair! Wow! Pepe, Floriano. Port Blair, no, can you number Panara style? তো গাইছ আমি আকৌ আজি খৈৰাবাৰীলৈ গৈ আছোঁ বৰ ধুনীয়া লাগে খৈৰাবাৰী গাঁওখন আৰু এখন গাঁও সুন্দৰ গাঁও এখন আৰু তাৰ মাজত বড়োসকলৰ এটা ধুনীয়া মন্দিৰ আৰু কি মন্দিৰ আছে ক'ত গৈ আছোঁ ধুনীয়াকৈ আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো চাই থাকিব আৰু এটা কথা কওঁ আপোনালোকক মই যে আগৰ ভিডিঅ' কেইটাত কৈছিলোঁ আমাৰ দৰঙত বহুত ৰজাদিনীয়া পুখুৰী আছে তেনেকুৱা আৰু দৰঙৰ যিটো ৰাস্তাৰে গ'লেও মানে এটা নহয় এটা কিবা ৰজাদিনীয়া পুখুৰী দেখাই পাব তো আজি মই খৈৰাবাৰীলৈ আহি থাকোঁতে এতিয়া মোৰ পিছফালে আছে চাওক এই ডাঙৰ পুখুৰীটো এইটো হৈছে কতৰা গংগা পুখুৰী এনেকুৱাকৈ মই সোধোতে ক'লে নামটো তো চাওক পুখুৰীটো এবাৰ ধুনীয়াকৈ কেনেকুৱা লাগিছে আৰু এই চকটোৰ নাম হৈছে নামখলা চক এতিয়া আমি আহি পালোঁ নামখলা আৰু নামখলাৰ পৰা পশ্চিমে 3-4 কিলোমিটাৰমান গ'লে এটা চক পায় চকটোৰ নাম হৈছে মিছাহাটখলা আৰু মিছাহাটখলাৰ পৰা পশ্চিমে 100 মিটাৰ বা 200 মিটাৰমান গ'লে আমি য'ত যাব আহিছোঁ ডেষ্টিনেশ্যনটো পাই যাম গতিকে বলক ভিডিঅ'টো আমি সোনকালে আৰম্ভ কৰোঁগৈ কিয়নো আমি 11টা বজাৰ আগতে গৈ আকৌ ৰিটাৰ্ণ হ'ব লাগিব ঘৰ যাবই লাগিব মানে কিনো দিনকাল পৰিল গাইছ ওলাও বুলি ওলবা নোৱাৰি সোমাও বুলি সোমোৱা নহয় বিৰাট জটিলত পৰি গৈছোঁ মানে কি হ'ব তথাপিতো কাম কৰিব লাগিব ব্লগ বনাবই লাগিব গতিকে যিমান পাৰোঁ সোনকালে আহিছোঁ ৰাতিপুৱাই আহিছোঁ আহি তাতে কি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিমগৈ গতিকে বলক আৰু বতৰটো দেখিছে ইমান বেয়া বতৰ কেতিয়া বৰষুণ আহে একো ৰিক্স নাই এটা চিচা লৈ আহিছোঁ মাত্ৰ মোবাইলটো নিভিজাকৈ মোবাইলটোত যাতে পানী নপৰে এটা পলিথিন লৈ আহিছোঁ মানে আপোনালোক যদি এইকেইটা দিনত ক'ৰবাত যায় তেতিয়াহ'লে এটা পকেটত পলিথিন লৈ যাব কিয়নো মোবাইল চোবাইল ভিজি পেলাই বেয়া হৈ যাব পাৰে মানে বৰষুণডাল কেতিয়া আহে একো ধৰিব নোৱাৰি কি হ'ব বলক তো আমাৰ লগ দুটা লগ পাইছোঁ নামটো কি কৈ দিব ইয়াতে এখন কি লগ যায় স্পাইডাৰমেন বাহ তোলে কি খবৰ বাহ হাই কৈ দিম মানে কথাটো হৈছে কি আমাৰ মানে এই সমস্যাটো কেতিয়া শেষ হ'ব যায় গম নাপাওঁ আৰু এই বানপানীৰ সমস্যাটো মানে কি হ'ব মানুহ মুখাৰ বিৰাট জ্বালা হৈছে আৰু মাছ পাইছে নাই এ বা এনেকৈ এটা দুটা নেকি চাওঁ ইয়া উঠছি একা মিছাহাটখলাৰ পৰা অকণমান আহি পাই গ'লোঁ আমাৰ ডেষ্টিনেশ্যন বলক অ' মাই গড বাৰু ইয়াতে পাৰ্কিংটো দিলোঁ মজাকৈ থাকিব এপাক কোনোবাই নিব খুজি নাচবি মই আহি আছোঁ হিডিম্বা বাথৌ থানচালি 1972 আৰু এইখন হৈছে হিডিম্বা বাথৌ মন্দিৰৰ মূল তোৰণখন চাওক না কি ধুনীয়া লাগে আমি ভিতৰলৈ যাব চেষ্টা কৰিম মানে কি হ'ব মানে তালা লগোৱা আছে মেইন গেটখনত এতিয়া দাদা এজনে বাৰু বেলেগ এখন গেটেদি নিব আহিছে চাওঁ এইখন যদি খোলা নাই তেতিয়াহ'লে চেছ আৰু আজি ভিডিঅ' দাদা পাৰিম নে এইফালে তাৰমানে ভিতৰত যাব নোৱাৰিম নেকি হয় মানে কথাটো হৈছে কি গাইছ ইয়াতে এই বন্ধৰ কাৰণে ইয়াতে গেটত তালা লগোৱা আছে ভিতৰত মানে মানুহ যাব দিয়া নাই হ'লেও দেখোন 2-এজন মানুহ ভিতৰত এক্সট্ৰাকৈ সোমাই আছে আকৌ যাব নিদিলে বেয়া লাগব ইমান দূৰ আহিলোঁ কি হ'ব এতিয়া কাকনো দুখ ধৰিম বন্ধ পাৰিম নাই মই এতিয়া ইমান দূৰে লাখে বেয়া ঐ ভাইয়াত এইখন মানে ভিতৰৰ গেট
তাৰপিছত এনেকৈ গৈ ইয়াতে বৰ ধুনীয়া পাৰ্ক চাৰ্ক আছে এনেকৈ এইখিনি এটা পুখুৰীও আছে আৰু মূল মণ্ডপটো হৈছে এইটো মূল মণ্ডপটো। অ' দাদা দাদা পাৰিমনে যাবা? কিহৰ কাৰণে সোমাব দিয়া নাই? পুলিচ চুলিচে আহি থাকে। অঁ মানে এইকেইদিন হেৰিৰ কাৰণে বন্ধ কৰি ৰখা হৈছে আৰু এজন না দুজন সোমালে আকৌ গোটেইবিলাক সোমাব খোজে। হয় হয় ঠিক আছে মোৰ ঘৰ চিপাঝাৰ। হয় পিছত আহিব। ঠিক আছে বাৰু হ'ব। হয় নাই এইটো আমাৰ পৰা হেৰি নাছিলে পুলিচেও বিশেষ হেৰি কৰি থাকেতো। হয় ইমান দূৰ আহিলেও তো মনটোতো বেয়াই লাগিব ন, গতিকে আপোনালোক যদি আহিব বিচাৰিছে এইকেইটাতে নাহাই ভাল, কিয়নো ভিতৰত সোমাব কেতিয়াও নিদিয়ে মানে কোনো কাৰণত নিদিয়ে। মই বহুতখিনি ৰিকুৱেষ্ট কৰিলোঁ আৰু 2 ঘণ্টা হ'ল ৰখিব, বহুত ৰিকুৱেষ্ট কৰাৰ পিছতো নাই কাম নহ'ল বাৰু। কাকো দুখ দি কাম নাই, কাৰণ আগতে গম পালে ময়ো নাহিলোঁ হয়, বন্ধ বুলি গম নোপোৱাৰ কাৰণেহে আহিলোঁ। তো আপোনালোকক মই ক'লোঁ যে আপোনালোক এতিয়া আহিব নালাগে, ক'ভিড মানে এইবিলাক লকডাউন চকডাউন যোৱাৰ পিছত আপোনালোক এদিন আহিব। আৰু বহুত ভাল লাগে মানে ভিতৰুৱা পৰিৱেশটো ভিতৰত বৰ ধুনীয়া লাগে। আছে পুখুৰী আছে, পাৰ্ক চাৰ্ক আছে, ধুনীয়া মানে সুন্দৰ জেগা এটা। আৰু বাকী যিয়ে নহওক মন্দিৰটো 1972 চনত স্থাপন হৈছিলে আৰু পকীকৰণ অৰ্থাৎ এই গোটেই মানে এই ষ্ট্ৰাকচাৰখিনি বা ইয়াৰে গোটেই পকীকৰণ মানে ব্যৱস্থাটো ইয়াৰ পাৰ্ক চাৰ্ক এইবিলাক গোটেইখিনি বস্তু 2019 চনৰ 28 এপ্ৰিল তাৰিখে শেষ হৈছিলে। তো বৰ ভাল লাগে, আপোনালোক আহিব, পিছত আহিব আৰু ময়ো এদিন আপোনালোকক আহি ধুনীয়াকৈ দেখুৱাম। ভিতৰৰ পৰিৱেশটো বৰ ধুনীয়া লাগে আৰু এনেকুৱা এটা বস্তু আমাৰ ইয়াতে থকাটো আমাৰ ভাগ্য। আমি যে এনেকুৱা এটা বস্তু পাইছোঁ, তো ভাগ্য বেয়া ভিতৰত সোমাব নোৱাৰাৰ কাৰণে বাৰু। যিয়ে নহওক ঘৰৰ ওচৰত আছে যেতিয়া আমি নিশ্চয় কেতিয়াবা আহিম বাৰু, ওচৰত বুলিয়ে কৈছোঁ। আৰু এই মন্দিৰটোত প্ৰত্যেক বছৰ বহাগ মাহৰ 3, 4 আৰু 5 তাৰিখে ইয়াত বাথৌ মহামেলা অনুষ্ঠিত হয় আৰু তাত বিভিন্ন জনগোষ্ঠীয়ে কলা সংস্কৃতি প্ৰদৰ্শন কৰে, গতিকে আপোনালোকো আহিব পাৰে। উপায় নাই আৰু ঠিক আছে, আজি এনেকৈ যাব লাগিব আৰু আহিম আকৌ নেক্সট কেতিয়াবা। যৌ ভাই।